নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মই ৰশ্মি ৰঞ্জন দত্তই মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকৰ মাজত দুটামান কথা অৱগত কৰিব বিচাৰিছো যিকিটা কথা মূলতঃ হাই স্কুল টেট পৰীক্ষাৰ লগত জড়িত হৈ আছে যি ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ঘোষণাত সকলো স্পষ্টকৈ জানিব পাৰিছে সকলোৱে যে অতি সোনকালে হাই স্কুলৰ ৭০০০ৰ অধিক পোষ্ট মুকলি কৰা হ'ব এমাহৰ ভিতৰত যিহেতু প্ৰায় ১২,০০০ জনহে আছে টেট উত্তীৰ্ণ অৰ্থাৎ হাই স্কুলৰ টেট উত্তীৰ্ণ ১২,০০০ জন ব্যক্তি আছে প্ৰায় বুলি এইটো কাৰণে কৈছোঁ পিছৰ যিকেইজন আছে তিনগণ্য প্ৰায় ১২,০০০ বুলি ধৰিছোঁ এতিয়া এই ১২,০০০ৰ ভিতৰত আপোনালোকে চাব এই ১২,০০০ জন প্ৰাৰ্থীৰ ভিতৰত এনেকুৱা বহু প্ৰাৰ্থী আছে যি ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হয় বি এডৰ ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট আৰু এনেকুৱা বহু আছে যিসকলে ইতিমধ্যে বি এড গ্ৰহণ কৰাই নাই অৰ্থাৎ বি এডত তেখেতলোকে নাম ভৰ্তি কৰাই নাই বা বি এড ডিগ্ৰী তেখেতলোকৰ নাই তথাপিও তেখেতলোকে টেট পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিল যিহেতু তেখেতলোকৰ এডমিট আহিছিলে এনেকুৱা উদাহৰণ বহু আছে আৰু বহুজন এনেকুৱা প্ৰাৰ্থী আছে মোৰ জ্ঞাত এনেকুৱা বহুকেইজন প্ৰাৰ্থী আছে শিৱসাগৰ জিলাতে আছে বা অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা প্ৰাৰ্থী বহু আছে এটা কথাটো হৈছে এই প্ৰাৰ্থীসকলে যথেষ্ট আশা কৰিছে যে তেখেতলোকৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰা হ'ব নেকি অৰ্থাৎ বি এডৰ ফাইনেল ইয়েৰৰ ষ্টুডেণ্টসকলে এইটোৱে আশা কৰি আছে যে এই ক্ষেত্ৰত তেখেতলোকৰ বাবে আবেদনৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নি বা কিবা তেখেতলোকৰ বাবে সুযোগ থাকিব নেকি যিহেতু অতি সোনকালে হাই স্কুলৰ বিজ্ঞাপন প্ৰকাশ পাব এটা কথাটো হৈছে এই প্ৰাৰ্থীসকল একত্ৰিত হৈ তেখেতলোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলে আৰু শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়ে তেখেতলোকক অৱগত কৰিছে আজি শিক্ষামন্ত্ৰী মহোদয়ে তেখেতলোকক যিখিনি কথা কৈছিল তাৰ বিষয়ে মই আজি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ লগতে আমি ক'ব বিচাৰিছোঁ আমাৰ যিসমূহ এল পি আৰু ইউ পিৰ পাষ্ট প্ৰাৰ্থী আছে তেখেতলোকে ইমান দিনে চেষ্টা কৰি আছে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিব পৰা নাই গতিকে মই তেখেতলোক সকলোকে জনাব বিচাৰিছোঁ বিশেষকৈ কামৰূপ জিলাৰ ওচৰে পাজৰে যিখিনি জিলা আছে এই জিলাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক আমাৰ চেনেলৰ পৰা জনাব বিচাৰিছোঁ যে তেখেতলোকে যদি অকণমান কষ্ট কৰে তেখেতলোকে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়া নিশ্চিতভাৱে তেখেতলোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিব পাৰিব আৰু আমাৰ যিখিনি অভিযোগ আছে আমাৰ যিখিনি অভাৱ আছে আমাৰ যিখিনি প্ৰাপ্য আছে এইখিনিৰ বিষয়ে আমি নিশ্চিতভাৱে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অৱগত কৰিব পাৰিম আজি এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই বি এড ডিগ্ৰীধাৰী বি এডৰ ফৰ্থ মানে যিখিনি ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট আছিলে এখেতলোকে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি কি কথা আলোচনা কৰিলে বা তেখেতে কি ক'লে এই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ বন্ধু বান্ধৱীসকল যেতিয়া ফাইনেল ইয়েৰৰ ষ্টুডেণ্টসকলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক GMCH অডিটৰিয়ামত লগ কৰিছিল তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে তেখেতলোকৰ স্মাৰক পত্ৰখন গ্ৰহণ কৰিছিলে আৰু লগতে তেখেতলোকক কৈছিল যে চৰকাৰে সদায় ছাৰ্ভিচ ৰুলৰ যিখিনি নীতি নিয়ম আছে ইয়াৰ মাজেৰে যাব এই ক্ষেত্ৰত যদি তেওঁলোকৰ কিবা কৰণীয় থাকে বা কৰিবলগীয়া থাকে এই কথাখিনি তেওঁলোকে ইউনিভাৰ্চিটিৰ যিজন ভাইচ চেঞ্চেলৰ আছে ভাইচ চেঞ্চেলৰক অৱগত কৰিব পাৰিব এতিয়া কথাটো হৈছে চৰকাৰৰ সদিচ্ছা আছে চৰকাৰে এই যিখিনি নিযুক্তি হাই স্কুলৰ নিযুক্তিৰ ক্ষেত্ৰত তেখেতলোককো মানে সুযোগ দিব পাৰে যদি এই ক্ষেত্ৰত ইউনিভাৰ্চিটিয়ে কি বিশেষ ব্যৱস্থা যদি গ্ৰহণ কৰে এই ক্ষেত্ৰত তেওঁলোকৰ যিসকল হাই স্কুল উত্তীৰ্ণ প্ৰাৰ্থী আছে তেখেতলোকৰ কৰণীয় তেখেতলোক সক্ৰিয় হৈ এই ক্ষেত্ৰত তেখেতলোকে চিন্তা চৰ্চা কৰিব লাগিব এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগিব হাই স্কুলৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল যিহেতু অতি কম পোষ্টৰ তুলনাত মোৰ বোধেৰে যিমান পোষ্ট ওলাব তাতকৈ কমহে হ'ব বি এড ডিগ্ৰী থকা হাই স্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থী এনেতো ১২,০৩২ জনে কিমান আছে কিন্তু আচল কথাটো হৈছে এই বি এড ডিগ্ৰী থকা অৰ্থাৎ বি এড ডিগ্ৰী থকা ব্যক্তিৰ সংখ্যা অতি কম